Hello and namaskar. সকলোকে APSC Pro-লৈ স্বাগতম। মই আসাম হিষ্ট্ৰী পাৰ্ট 4 টো লৈ আহিছোঁ, পাৰ্ট 4 ভিডিঅ'টো লৈ আহিছোঁ। আৰু পাৰ্ট 4 ভিডিঅ'টোত আমি মুছলিম ইনভেজনৰ ওপৰত পঢ়িম আৰু মই প্ৰত্যেক দিনাখনে এটা ৰজাৰ ওপৰত ডিছকাশ্যন কৰিম। আৰু বেছি টাইম নলওঁ, উইদিন 4 days মই 4টা ৰজাকে ডিভাইড কৰি ল'ম মুছলিম ইনভেজনৰ। বৰ বেছি নাইও ইমান পঢ়িবলগীয়া, কিন্তু 2-3টা ইম্পৰ্টেণ্ট ৰজা আছে, তেখেতসকলৰ মই এটা সিংগল ভিডিঅ'ত কভাৰ কৰিব চেষ্টা কৰিম। ঠিক আছে, তো আহক আমি আৰম্ভ কৰোঁ ফাৰ্ষ্ট ৰজাজনৰ পৰা। তো মুছলিম ইনভেজন অফ আসাম ফাৰ্ষ্ট টাইম কেতিয়া হৈছিলে? তো মুছলিম ইনভেজন অফ আসাম ফাৰ্ষ্ট টাইম কেতিয়া হৈছিলে? 1205ত। আৰু 1205ত প্ৰথম যোনজন ৰজা, সেই যোনজন ৰজাই মুছলিম ৰজা আছিলে, অসমত ইনভেজন কৰিছিলে, তেখেত কোন আছিলে? তেখেত আছিলে মহম্মদ বিন বখতিয়াৰ খিলজী। ঠিক আছে, মহম্মদ বিন বখতিয়াৰ খিলজী আছিলে প্ৰথম ৰজাজন। আৰু 1205 চনৰ পৰা 6 চনৰ ভিতৰত অসমত ইনভেড কৰিব আহিছিলে, কিন্তু সফল নহ'ল। আৰু এই কথাখিনি আমি ক'ত পাইছোঁ, এই কথাখিনি আমি কেনেকৈ গম পাইছোঁ, কোনটো ইনস্ক্ৰিপশ্যনত গম পাইছোঁ বা কোনখন এপিগ্ৰাফত গম পাইছোঁ? আমি গম পাইছোঁ তাবাক আই নাছিৰী বাই মিনাজউদ্দিন চিৰাজৰ কিতাপত। ঠিক আছে, আমি পাইছোঁ। আৰু 1205 চনত তেখেতে এটেক কৰিব আহিছিলে। এইটো মনত ৰাখিব, এক্সামত খুবেই সোধে, তাবাক আই নাছিৰী মিনাজউদ্দিন চিৰাজ বাই মিনাজউদ্দিন চিৰাজ, এনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক বেছি আহে। ঠিক আছে, ফাৰ্ষ্ট মুছলিম ইনভেডাৰ টু ইনভেড কামৰূপা। এইখিনি আমাৰ কামৰূপা অসম ফাৰ্ষ্ট মুছলিম ইনভেডাৰ আছিলে, যোনে আমাক ইনভেড কৰিব আহিছিলে। এতিয়া চাওক, তেখেতক হেল্প কোনে কৰিছিলে ইনভেড কৰাৰ সময়ত? হেল্প কৰিছিলে মেক আলিয়ে। ঠিক আছে, তো মেকৰ আপোনাৰ মেক ট্ৰাইবৰ এটা চিফে আপোনাৰ তেখেতক হেল্প কৰিছিলে। আৰু সেই আলি মেক বোলা মানুহজন, তেখেতৰ নাম আলি মেক অৰিজিনেলি নাছিলে, কিন্তু ফাৰ্ষ্ট ৰজা আছিলে, ফাৰ্ষ্ট ট্ৰাইবেল চিফ আছিলে, বা ফাৰ্ষ্ট পাৰ্চন বুলি কৈ লওক অসমীয়া, যোনে মুছলিমলৈ কনভাৰ্ট হৈছিলে। ঠিক আছে, আৰু সেইখিনি সময়ৰ দ্য গ্ৰেটেষ্ট ৱাৰিয়াৰ কাম ৰাজা কাম কিং, ভেৰি ৰেচপেক্টেড অনাৰ্ড বুলি নামটো ল'ব লাগে তেখেতৰ, বিকজ হি ৱাজ দ্য ফাৰ্ষ্ট মেন। তেখেত প্ৰথম মানুহ আছিলে টু ষ্টপ দ্য ইনভেজন অফ মুছলিম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম। তেখেত প্ৰথম মানুহ আছিলে যোনে আপোনাৰ ইছলামিক ইনভেজন হওক বা মেইনলেণ্ড ইনভেজন বুলি কৈ লওক, যোনটো তেখেতে ধুনীয়াকৈ ৰখাব পাৰিছিলে সেইখিনি সময়ত। বখতিয়াৰ বিন খিলজীৰ নিচিনা ৰজা এজনক, পাৱাৰফুল ৱাৰিয়াৰ এজনক ৰখাইছিলে সেইখিনি সময়ত, নিজৰ টেকটিক্স, বুদ্ধি, ইণ্টেলেকচুৱেল কেপাচিটি ইউজ কৰি পেলাই, আনডাউটেডলি, বিকজ সেইখিনি সময়ত ইমান বেছি মডাৰ্ণাইজ ৱেপনছটো নাছিলে যে ইউজ কৰিব, হয়নে, ৱাৰফেয়াৰত বা তেনেকুৱা টাইপৰ। লাচিত বৰফুকনৰ দিনত অলপ হ'লেও মডাৰ্ণাইজ ৱেপনছ আহিছিল, বাৰুদ আছিলে, আপোনাৰ নৌকাবিলাক ধুনীয়াকৈ বনাব পাৰিছিলে। কিন্তু এইটো মই 1200 চনৰ কথা কৈ আছোঁ। তো তেতিয়াৰ টাইমত তেখেতে কি বুদ্ধি লগাইছিলে, কেনেকৈ বখতিয়াৰ বিন খিলজীৰ নিচিনা মানুহক ৰখাইছিলে অসমত ইনভেড কৰাৰ পৰা, চাওঁ আহক। তো যোন ৰজাজনৰ কথা ক'লোঁ, তেখেতৰ নাম হৈছে পৃথু ৰজা। আৰু এই পৃথু ৰজাৰে আন এটা নাম হৈছে বিশ্বসুন্দৰা দেৱা। ঠিক আছে, আৰু এই বিশ্বসুন্দৰা দেৱাৰ আৰু এটা নাম হৈছে জলপেশ্বৰ, কাৰণ আপোনাৰ জলেশ্বৰত তেখেতে এটা শিৱ মন্দিৰ বনাইছিলে। তো সেইকাৰণে তেখেতক য়োগিনী তন্ত্ৰত জলপেশ্বৰ বুলিও কোৱা হয়। ঠিক আছে, এতিয়া চাওক, আমি কাহানীটো চাওঁ, কেনেকৈ বখতিয়াৰ খিলজী সোমালে, কেনেকৈ পৃথু ৰজাই আমাক বচালে বখতিয়াৰ খিলজীৰ আটকৰ পৰা প্ৰথমবাৰৰ কাৰণে। তো বখতিয়াৰ খিলজীয়ে সেইখিনি সময়ত তাবাকতাই নাছিৰীত কোৱাৰ মতে তেখেতে টিবেট যাবৰ কাৰণে প্লেনিং বনাইছিলে। তেখেতৰ বোলে মেইন টাৰ্গেটটো আছিলে টিবেট যোৱা, টিবেটত গৈ পেলাই কেপচাৰ কৰা টিবেটখন। কিন্তু টিবেট যাবলৈ চবতছে ইজি ৰুট আমাৰ অসম হৈ যাব লাগিব। বাকীখিনি বহুত টাফ টেৰেইনছ আছিলে,
এতিয়া কাঞ্চনজংঘা ওপৰেদিতো পাৰ হৈ যাব নোৱাৰে, বা ধৰি লওক সেইফালে পাছেজ আছে ন' ডাউট, কিন্তু বহুত হাই ৰেঞ্জ পাছেজ আছিলে। আজিৰ ডেটত ট্ৰেকিং কৰি কৰি মানুহে উলিয়াইছে উইথ মডাৰ্ণ ইকুইপমেণ্ট, সেইটো বেলেগ কথা। কিন্তু তেতিয়াৰ টাইমত ইমান বেছি ঠাণ্ডাৰ দিনত তাকো ইমান বৰফৰ মাজত গ্লেচিয়াৰ্ছ পাৰ কৰি, নট ডেট পচিবল, হয়নে? কিন্তু আমাৰ অসম হৈ যদি যায় তেতিয়াহ'লে এইফালে হিমালয়াটো অকণমান ছুটি হৈ যায়। আফটাৰ অৰুণাচল প্ৰদেশ তললৈ যেতিয়া যায় আৰাকান য়মাৰ ফালে, তেতিয়া অকণমান সৰু হৈ যায়। তো এইটো ছাইড দি যাবলৈ ঘূৰি পেলাই লিটল বিট ইজিয়াৰ, ঠিক আছে, একদম ইজিটো নহয় বাট ইজিয়াৰ। এতিয়া চাওক, তো তেখেতে ঠাণ্ডা দিনত আহিব বিচাৰিছিলে আৰু তেখেতৰ গতিবিধিৰ কথা আমাৰ পৃথু ৰজাই গম পাইছিলে। তো পৃথু ৰজাই তেখেতক ৱাৰ্ণিং দিছিলে যে আপুনি ঠাণ্ডা, এতিয়া এইটো বেষ্ট ছিজন নহয় টিবেট যাবলৈ, আপুনি অহা বছৰ আহক, মই আপোনাক নিজে উইথ আৰ্মছ এণ্ড এমিউনিশ্যনছ হেল্প কৰিম। ক'ত যাবৰ কাৰণে? টিবেট যাবৰ কাৰণে। কিন্তু বখতিয়াৰ খিলজী আছিলে, সকলোৱে জানে বখতিয়াৰ খিলজীৰ এগ্ৰেছিভনেছৰ কথা বা তেখেতৰ ইগ'ৰ কথা বা যি কৈ লওক। তো বখতিয়াৰ খিলজীয়ে কেনেকৈ শুনি ল'ব এখন সৰু কিংডমৰ ৰজাৰ কথা, হয়নে? তো বখতিয়াৰ খিলজীয়ে 10,000 20,000 আৰ্মি লৈ পেলাই সোমাই দিলে, অসম সোমাই দিলে। লক্ষ্ণৌতি প্ৰথম কেপচাৰ কৰিলে ধুনীয়াকৈ, তাৰপিছত লাহেকৈ আমাৰ অসমৰ ফালে সোমাই দিলে। ভূটানৰ তলত বেগামাটি যোনখন নৈ, সেই নৈখনৰ ওপৰত এখন ষ্টোন ব্ৰিজ আছিলে, পাথৰেৰে বনোৱা এখন ব্ৰিজ আছিলে, ঠিক আছে। এইখন বগামাটি নৈ, এই বগামাটি নৈৰ ওচৰত আপোনাৰ এই পাথৰেৰে বনোৱা এনেকুৱা আৰ্চেছ থকা এখন ব্ৰিজ আছিলে। তো এই ব্ৰিজখন ক্ৰছ কৰি বখতিয়াৰ খিলজী সোমাই আহিলে। এতিয়া মাজত যিখিনি গাঁও আছিলে বা ধৰি লওক আপোনাৰ সৰু সৰু আপোনাৰ ফৰ্ট্ৰেছ কিছুমান বনাই থৈছিলে গাঁৱৰ মানুহে আৰু খেতি কৰিছিলে। এই 10-20 হাজাৰ সৈনিকে তাৰ ওপৰেদি খোজকাঢ়ি গোটেই খেতি বৰবাদ কৰি, গাঁওবিলাকত আটক কৰি, আপোনাৰ একদম মানে থান বান কৰি, অৱস্থা বেয়া কৰি, সেনেকৈ মানে একদম এগ্ৰেছিভলি অসমৰ ভিতৰত সোমাই গৈছিলে। এতিয়া চাওক, কোনজন ৰজাৰ সহ্য হ'ব, কোনটো কিংডমৰ ৰজাৰ সহ্য হ'ব যে বেলেগ এজন ৰজাই এনেকৈ সৈনিক লৈ পেলাই তেখেতৰ কিংডমত এনেকৈ একদম এগ্ৰেছিভলি সোমাই যোৱাটো, তেখেতসকলৰ মানে নিজৰ গাঁৱৰ মানুহখিনিক অত্যাচাৰ কৰাটো, এইটোতো কোনো নিবিচাৰে। তো সেইকাৰণে পৃথু ৰজাৰ সেইখিনি সময়ত ইণ্টেলেকচুৱেল কেপাচিটিটো আই থিংক বখতিয়াৰ খিলজীতকৈ বহুত বেছি আছিলে। তো বখতিয়াৰ খিলজীয়ে অভাৰ কনফিডেঞ্চত ভাবিলে যে সৰু ৰজা কি কৰিব, সোমাই আহিলে। কিন্তু তেখেতে এইটো কথা পাহৰি গ'ল যে অসমৰ টেৰেইন, আমাৰ নৰ্থ ইষ্টৰ টেৰেইন আৰু মেইনলেণ্ড ইণ্ডিয়াৰ টেৰেইনৰ মাজত আকাশ আৰু পাতাল পাৰ্থক্য। কাৰণ তেখেত যেতিয়া ঘূৰি যাব, তো ঘূৰি যাওঁতে সেই নদীখন পাৰ কৰিবলৈ সেই ব্ৰিজখন দৰকাৰ হ'ব তেখেতৰ। আৰু সেইখিনি সময়ত একদম পিন পইণ্ট টাইমত যেতিয়া মানুহে মাথা লগায়, একদম ধুনীয়াকৈ নিজৰ যেতিয়া চেন্স অফ হিউমাৰটো খটুৱাই, অন স্পট উপস্থিত বুদ্ধি আছিল আপোনাৰ কাৰ? পৃথু ৰজাৰ। আৰু পৃথু ৰজাই কি কৰিলে, সেই নৈখনৰ ওপৰত থকা দলংখনৰ দুটা আৰ্চ ভাঙি দিলে। কানেকশ্যন কি হ'ল? খতম। বখতিয়াৰ খিলজী ওলাই যাব পৰা কানেকশ্যন খতম অসমৰ পৰা। বখতিয়াৰ খিলজী উইথ হিজ 10,000 আৰ্মি অসমৰ ভিতৰতে ফচি থাকিল। এতিয়া তেখেত কেনেকৈ ওলাই যায়? আৰু সেই চান্সটো পাই পৃথু ৰজাই তেখেতসকলৰ আৰ্মিৰ সৈনিকৰ খানা পিনা চব বন্ধ কৰি দিলে, বিলকুল খতম কৰি দিলে। এতিয়া যেতিয়া খানা পিনা বন্ধ হৈ গ'ল, কেঅছ হৈ যাব আৰ্মিৰ ভিতৰত, হাল্লা মাচি যাব, হয়নে? তো বখতিয়াৰ খিলজী এনেও উইক হৈ গ'ল, এনেও এতিয়া তেখেতে ইনভেড কৰাটো দূৰৰ কথা, এতিয়া তেখেতৰ মেইন মটিভ হৈ গৈছে তেখেতে পলাব কেনেকৈ পাৰে। এতিয়া চাওক, প্ৰত্যেকটো ডাঙৰ ৰজা বা সৰু ৰজা বা ৰজাটো ৰজাই, এতিয়া ৰজাৰ লগত যোনখিনি সৈনিক থাকে একদম ওচৰত, মানে ৰজাক প্ৰটেক্ট কৰা যোনটো ক্ল'জেষ্ট চাৰ্কেল হয়, তাতে যোনখিনি সৈনিক থাকে, অবভিয়াছলি তেখেতসকল আপোনাৰ গোটেই ৰাজ্যখনৰ চবতছে বেষ্ট মিলিটাৰী কমাণ্ডাৰ্ছ বা আপোনাৰ বেষ্ট ট্ৰেইন চ'লজাৰ্ছ হ'ব, কাৰেক্ট? যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত এতিয়া SPGs আছে, হয়নে? SPG বেষ্ট ট্ৰেইনড আৰ্মি, বেষ্ট ট্ৰেইনড চ'লজাৰ্ছ, কমাণ্ডোজ হয় ইণ্ডিয়াৰ, ওৱান অফ দ্য বেষ্ট। তো ঠিক তেনেকৈ আপোনাৰ বখতিয়াৰ খিলজীৰ ওচৰতো মাউণ্টেড চ'লজাৰ্ছ আছিলে। মাউণ্টেড চ'লজাৰ্ছ মানে আপোনাৰ এই ঘোঁৰাত
আপোনাৰ আহা ডাঙৰ ডাঙৰ চলজাৰ্ছবিলাক আছিলে, সৈনিকবোৰ আছিলে, সেনাপতি আছিল তেখেতৰ লগত। তো বক্তিয়াৰ খিলজীয়ে যেতিয়া দেখিলে ব্ৰিজ ভাঙি দিলে, তো তেখেতে মন্দিৰ এটাত গৈ পেলাই শেল্টাৰ ল'লে, ঠিক আছে। সেই মন্দিৰটোত যেতিয়া শেল্টাৰ লৈ আছিলে, তো পৃথু ৰজাই মন্দিৰটো চাৰিও চাইডে আপোনাৰ বাঁহৰ পেলিচেড দি পেলাই ঘেৰি ধৰিলে, ঠিক আছে। বাঁহে দি পেলাই ঘেৰি ধৰিলে, মানে বাঁহেদি আপোনাৰ জেওৰা বুলি ভাবিব পাৰে বা জপনা টাইপ কিবা বনাই পেলাই সেনেকৈ সেইখিনি সময়ত ঢাল বনাই ঘেৰি ধৰিলে। এতিয়া বক্তিয়াৰ খিলজীয়ে কৰিব কি? আৰু প্লেনিংটো হ'ল পৃথু ৰজাৰ যে বক্তিয়াৰ খিলজীক খতম কৰি দিব তাতে। আৰু বক্তিয়াৰ খিলজীৰ এতিয়া মেইন যোনটো গ'ল আছিল টিবেট যোৱা, ইনভেজন কৰাটো দূৰৰ কথাই, তেখেতৰ মেইন গ'ল আছিল বাচি ওলাব যেনে তেনে। তো মই যে ক'লোঁ অলপ আগত, সেই ৰজাৰ লগত সদায় যে সৈনিকবিলাক থাকে বহুত ষ্ট্ৰং, বহুত পাৱাৰফুল, সেইখিনি থকাৰ কাৰণে খিলজীৰ সক্ষম হ'ল পলাই যোৱাত। তো খিলজী যেনে তেনে সেই নৈখন পাৰ কৰিলে, নৈখন পাৰ কৰি গুচি গ'ল, পাৰ হৈ গুচি গ'ল। কিন্তু তেখেতৰ বহুত চলজাৰ্ছ অসমত থাকি যাবলগীয়া হ'ল। আৰু অসমত যোনখিনি নৈ দি পেলাই পাৰ হ'ব বিচাৰিছিলে সেইখিনিতো মৰি গ'ল। তো সেইখিনি টাইমৰ পৰা ধৰিব পাৰোঁ যে আমাৰ অসমত মুছলিমছ আৰম্ভ হৈ গ'ল। এইটো আপোনাৰ ঠিক আহোম আহাৰো কেইবছৰমান আগৰ কথা, ঠিক আছে, বেছি ডিফাৰেঞ্চ নহয়। তো 1228ত চুকাফা আমাৰ টেৰিটৰীত সোমাইছিলে, মুংডুং চুংখাম এৰিয়া বুলি, দ্য লেণ্ড অফ গল্ডেন গাৰ্ডেন বুলি। আৰু তাৰ ঠিক কেইবছৰমান আগত 1205 চনত 15-10 বছৰ আগত বক্তিয়াৰ খিলজীয়ে আৰ্মীসকলক সোমোৱাইছিল। তো সেই ঠিক সেনেকুৱা সময়ৰ কথাই। তো আপোনাৰ চাওক, পৃথু ৰজাৰ নাম আমি ইমান নাজানিছিলোঁ, হয়নে? বহুতে নাজানে, অকল APSC পঢ়ি থকা মানুহখিনি বা যোনখিনি অলৰেডি অফিচাৰ ওলাই গৈছে বা যাৰ অসমীয়া হিষ্ট্ৰীৰ ওপৰত নলেজ আছে বা পঢ়িছে, সেই লাইনটোত আছে, তো অকল তেখেতসকলে জানে। আমি বহুত কম মানুহ আছোঁ যোনে এই বিদ্যাসুন্দৰা বা আপোনাৰ জলপেশ্বৰ বা আপোনাৰ পৃথু ৰজাৰ কথা জানে। তো পৃথু ৰজাৰ কথা জনাটো বিৰাট দৰকাৰী। প্ৰথম মুছলিম ইনভেজন তেখেতেই ৰখাইছিলে আৰু কিমান সাহসী ৰজা আছিলে। আমি যেনেকৈ লাচিত বৰফুকনক এতিয়া আমি অনাৰ কৰোঁ, ঠিক তেনেকৈ মই ভাবোঁ যে আমি পৃথু ৰজাক অনাৰ কৰাটো বিৰাট দৰকাৰী। আৰু পৃথু ৰজাৰ কথাও আমি সকলোকে এৱাৰনেছ পেলোৱাটো বিৰাট দৰকাৰী। তো মোৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে পাই যায় পৃথু ৰজাৰ বিষয়ে। আৰু লগত যোনখিনিয়ে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলৰ কাৰণেতো হেল্প হ'বই। আৰু তাৰ লগত আপোনাৰ মানে যোনসকল আৰু মানুহ আছে দৰকাৰী আমাৰ অসমীয়া মানুহখিনিয়ে জানাটো পৃথু ৰজাৰ বিষয়ে, তো সকলোকে শ্বেয়াৰ কৰিব ধুনীয়াকৈ। সৰু সৰু বাচ্চাক এই কাহানীটো দেখাব, বা যোনে নাজানে ঘৰৰ ওচৰ চুবুৰীয়া বা আপোনাৰ লগৰসকলক এই ভিডিঅ'টো দেখাব পৃথু ৰজাৰ বিষয়ে। তো এইখিনিতে মই আজি সমাপ্ত কৰিলোঁ। আকৌ অহাবাৰ মই নেক্সট ৰজা এজনৰ বিষয়ে লৈ আহিম। ধন্যবাদ।